ৱেলকাম টু পিংকু কিটচেন। আজি বনাবলৈ ওলাইছোঁ ব্ৰেডৰ এটা ৰেচিপি। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। খুব সুন্দৰ ৰেচিপি, ল'ৰা ছোৱালীক টিফিনত দিব পাৰি ধুনীয়াকৈ বনাই। এয়া ব্ৰেডকেইটা কাটি লৈছোঁ, কাটা ইমান ভাল হোৱা নাই আৰু কাটি লৈছোঁ আৰু তাৰপিছতে পিঁয়াজ কাটি লৈছোঁ আৰু এটা সৰু বিলাহী মিহি মিহিকৈ কাটি ল'ম। বিলাহীটো ঠিক সেনেকৈ কাটি ল'ম, মিহি মিহি কৰি ল'ম। কণী 3টা লৈছোঁ। এতিয়া ইয়াতে পিঁয়াজ আৰু কুটা বিলাহীখিনি দি দিছোঁ। ইয়াতে অলপ ক'লা নিমখ, হালধি দিছোঁ, অলপমান ৰঙা জলকীয়া, গুড়া জলকীয়া অলপ দি দিছোঁ। ভালদৰে মিলাই ল'ম। এতিয়া তেল অলপ লৈছোঁ। এয়া হিট হৈছে। এতিয়া ইয়াতে ব্ৰেডকেইটা দি দিছোঁ। তাৰপিছত ইয়াতে কণীৰ সংমিশ্ৰণখিনি ইয়াৰ ওপৰত দি দিম। টুকুৰাকেইটা তাৰ ওপৰত দি পেলাই ঢাকি দিম। ইয়াৰ ওপৰতো কণী মিশ্ৰণ অলপ দি দিছোঁ। এতিয়া অলপ তেল দি দিছোঁ ওপৰত। এতিয়া এইখিনি লুটিয়াই দিম। 2 মিনিট এটা ছাইড ভাজিব লাগিব। দেখিব অলপ ডিজাইন কৰিবৰ কাৰণে এইটো অলপ কাটি লৈছোঁ আৰু দেখাত ভাল হ'বৰ কাৰণে এই অংশখিনি। খুব সহজ, হৈয়ে গ'ল। ভিডিঅ'টো চাই ভাল পালে সঁহাৰি জনাই যেন।